নমস্কাৰ পোনপ্ৰথমে মোৰ চেনেল ষ্ট্ৰাগলছ অফ লাইফলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কেইদিনমান আগতে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক কেইজনমান টেট উত্তীৰ্ণই ছেকেণ্ড ফেজৰ বিজ্ঞাপনৰ কাৰণে লগ কৰিছিল। কিন্তু তেওঁ নৱেম্বৰ-ডিচেম্বৰত টেট পাতিহে বিজ্ঞাপন দিয়াৰ কথা জনায়। শিক্ষামন্ত্ৰীৰ মুখত এনে কথা শুনি বৰ্তমান অসমত ৰৈ যোৱা প্ৰায় 30,000 টেট উত্তীৰ্ণৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। এই পৰিপ্ৰেক্ষিতত তেওঁলোকে নিজৰ মাজত আলোচনা কৰি এটা সিদ্ধান্ত লয় যে যদি মাননীয় মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু শিক্ষা সঞ্চালকক ডিজিটেল মাধ্যমৰ জৰিয়তে জনোৱা হয়, তেওঁলোকৰ সমস্যাৰ এটা সমাধান হ'ব বুলি ভাবিলে। এই পৰিপ্ৰেক্ষিতত তেওঁলোকে তেওঁলোকৰ মনৰ অনুভৱখিনি মাননীয় শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু শিক্ষা সঞ্চালকক জনোৱাৰ উদ্দেশ্যে অহা 20 আগষ্টৰ দিনা হোৱাটছআপ যোগে এটা মেছেজ দিয়ে। মেছেজটোত লিখা আছিল যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, বৰ্তমান প্ৰায় 30,000 LP/UP টেট উত্তীৰ্ণ প্ৰাৰ্থী থকাৰ পিছতো কিয় আপোনালোকে নিযুক্তি এটা দিব নোৱাৰে পুনৰ টেট নপতাকৈ? আমি সকলো ফালৰ পৰা আপোনালোকৰ লগত কথা পাতি এটা সমাধান নাপালোঁ। শেষত আমি হাইকোৰ্টৰ দ্বাৰস্থ আৰু আন্দোলনৰ পথ বাছি লৈছোঁ। আৰু এই আন্দোলন হ'ব অসমৰ ইতিহাসৰ সৰ্ববৃহৎ আন্দোলন। প্ৰায় 30,000 টেট উত্তীৰ্ণই DE আৰু SSৰ সন্মুখত উত্তাল প্ৰতিবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। স্তব্ধ হৈ ৰ'ব গুৱাহাটী মহানগৰী। বিজেপিৰ শাসনকালত লিপিবদ্ধ হৈ ৰ'ব এই আন্দোলন। এইখিনিয়ে আছিল মেছেজটোত। এই মেছেজটো দিয়াৰ পিছত বহুকেইজন টেট উত্তীৰ্ণক পুলিচে ঘৰৰ পৰা সোধপোছৰ বাবে থানালৈ আনে। ইয়াৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলাও আছিল, যিটো অতিকে হৃদয় বিদাৰক। ইয়াৰ পিছত এই নিউজটো ছ'চিয়েল মিডিয়া নিউজ চেনেলত ভাইৰেল হৈ পৰিল। কিন্তু এতিয়ালৈ টেট উত্তীৰ্ণৰ মেইন সমস্যাটো কাৰোৱে দৃষ্টিগোচৰ নহ'ল। কিয় আজি টেট উত্তীৰ্ণই বিদ্যালয়ত থকাৰ পৰিৱৰ্তে ৰাজপথত বাৰে বাৰে আন্দোলন কৰিবলগীয়া হৈ আছে? আশা ৰাখিলোঁ বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হ'ব। অসমৰ শিক্ষাক আজি কোন দেশে গতি কৰিছে? শিক্ষক সমাজ যদি বাৰে বাৰে আন্দোলনত ব্ৰতী হ'বলগীয়া হয়, ভৱিষ্যত প্ৰজন্ম কোন দেশে গতি কৰিব? ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰিয়েই শিক্ষকৰ সমস্যা সমাধান কৰাটো উচিত। শেষত মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।